হেল্ল' এভৰিৱান, গুড মৰ্ণিং। এয়া ৰাতিপুৱা 7:15 হৈছে আৰু পৰিৱেশ চাওক, পূৰা কুঁৱলী। খোজকাঢ়ি আছোঁ অকণমান, বহুত বেয়াকৈ কুঁৱলী পৰিলে আজি। মানে অলপ আগতে নাছিলে, এতিয়া অলপ দেৰি হ'ল, এতিয়া পৰিলে। খোজকাঢ়ি দিছোঁ, কাম বন কৰিবলৈ অকণমান সুবিধা হয়, গৰম উঠে গাটো। বেঙেনা পুৰি আছোঁ, খোজকাঢ়ি আহি মই অকণমান চোতালখন সাৰিলোঁ। তাৰপিছত এয়া মিষ্টাৰে বেঙেনা পুৰা খাওঁ খাওঁ হৈ আছে। তো এয়া পুৰিছোঁ। ৰাতিপুৱা দৌৰা দৌৰি হৈ ৰাতিৰে মানে ৰাতি কি বনাইছিলোঁ, মাছৰ লগত ওলকবি, একদম লোকেল ওলকবি এটা চুকি পেলাই বনাইছোঁ। বহুত টেষ্টি হৈছে খাবলৈ। তাৰ ৰেচিপি এটা শ্বেয়াৰ কৰিম বাৰু আপোনালোকৰ সৈতে। এতিয়া এনেকৈ হৈ যাব ৰাতিপুৱা থুলমূলকৈ বেঙেনা পোৰা আৰু ৰাতিৰ মাছৰ জোল। লোৱা আলু, মাছ আৰু ধনিয়া, এইখিনি ধুনীয়াকৈ লৈ লৈছোঁ। প্ৰথমতে মই মাছখিনি ফ্ৰাই কৰি লৈছোঁ। এয়া মাছ ফ্ৰাই। তাৰপিছত মাছ ভজা তেলখিনিতে মই অকণমান মছলা দি এতিয়া ধুনীয়াকৈ ভাজি ল'ম। তেজপাত, আদা নহৰু থেতালি লোৱা আৰু পিঁয়াজ। প্ৰথমতে মই পিঁয়াজখিনি দি লৈছোঁ। পিঁয়াজখিনি অকণমান ৰঙচুৱা হ'বলৈ ভাজি ল'ম। এইখিনি বাৰু সকলোৱে জানে। এতিয়া মই দি দিম থেতালি লোৱা আদা নহৰু জলকীয়া মই দুটা ব্যৱহাৰ কৰিছোঁ। অকণমান জ্বলা হ'লে ভাল লাগে খাবলৈ, সোৱাদটো ভাল হয়। নিজৰ জোখমতে দি ল'ব পাৰে। এতিয়া মই দি দিছোঁ বিলাহী। এইখিনি ধুনীয়াকৈ মই বিলাহীখিনি অকণমান সিজালৈকে এইখিনি মই লাহে লাহে ভাজি থাকিম। এতিয়া হৈ গ'ল বিলাহী ভজা। এতিয়া ইয়াতে মই দি দিছোঁ হালধি দি আকৌ অকণমান ভাজি লৈছোঁ। অকণমান মিট মছলা ব্যৱহাৰ কৰিছোঁ, মানে গোন্ধটো ভাল হয় তেতিয়া, বেছি নহয়, অকণমান। এতিয়া মই দি দিছোঁ আলুখিনি অকণমান ভাজি ল'ব লাগিব, তেতিয়া সোৱাদটো ভাল আহে। হৈ গ'ল। এতিয়া মই দি দিছোঁ চুকি লোৱা ওলকবিখিনি। এইখিনি ধুনীয়াকৈ মই এতিয়া লাহে লাহে কম জুইত ভাজি থাকিম। হালধি দি মই ধুনীয়াকৈ অকণমান লৰাই লৈছোঁ আৰু এতিয়া মই দি দিম নিমখটো জোখমতে দি ল'ব পাৰে। আৰু এই ওলকবিটো হৈছে মোৰ একদম ঘৰৰ পৰা অনা, একদম লোকেল হয়, কোনো সাৰ প্ৰয়োগ কৰা নহয়। খাই খুব টেষ্টি। ওলকবিকেইটা ঘৰৰ যিহেতু, কোনো ভেজাল নহয়। এতিয়া ভজা হৈ গৈছে প্ৰায়, পানীটো দি দিব পাৰে। পানী দিব হৈয়ে গৈছে, মই পানী দি দিম এতিয়া। নিজৰ জোখমতে দিব পানী, যিমানখিনি মানুহ থাকে বা কবিৰ পৰিমাণটো চাই পানীটো দিব। মই দি দিম এতিয়া গৰম পানী দিলে সোনকালে উতলি আহে আৰু টেষ্টটো ভাল হয়। আৰু এতিয়া মই এইখিনি ইয়াতে অকণমান উতলাৰ পিছত মই পানীটো শুকাই যোৱাৰ পিছত মাছ দিম। মাছখিনি আপোনালোকে নিজৰ জোখমতে দি ল'ব। এয়া হৈ গ'ল। ভিডিঅ' কৰা নহ'লে মোৰ এটা ৰেচিপি ভিডিঅ'। ৰেচিপিটো হৈছে এয়া, এইটো নিশ্চয় চিনি পাইছে সকলোৰে ঘৰে ঘৰে থাকে, সকলোৰে বাৰীৰ পিছফালে থাকে। খুব ভাল হয় এইটো বস্তু, কৰ্দৈ টেঙা। আজি মই ৰান্ধিম মাছৰ সৈতে। কিনা ফিচাৰী মাছ ব্যৱহাৰ নকৰোঁ, ঘৰৰ মানে আমাৰ ঘৰৰ পৰা অনা অকণমান সৰু সৰু মাছ আছে দুটামান, একদম লোকেল মাছ, সেইটোৰে বনাম। টেষ্টটো বেছি আহিব। ইয়াৰে মই দুটামান ব্যৱহাৰ কৰিম, গোটেইখিনি আজি নাখাওঁ, বেছি হৈ যাব দুটা মানুহ যিহেতু। আৰু এইবোৰ খাবলৈ চেষ্টা কৰিব, মোৰ কিন্তু খুব প্ৰিয় হয়। মাজতে অকণমান বেয়া পোৱা হৈছিলোঁ বাৰু, তাৰপিছত এতিয়া মানে জনা হ'লোঁ যেতিয়া, তাৰপিছত মই এইবোৰ খাবলৈ চেষ্টা কৰিলোঁ, ভাল পাওঁ এতিয়া। বজাৰৰ কবিমলা খাই থকাতকৈ আমি যদি এইবোৰ বস্তু খাওঁ, বহুত এনাৰ্জি পাম, বহুত স্বাস্থ্যটো ভালে থাকিব, হেল্ডি ফুড হয় এইটো। এইবোৰ খাবলৈ চেষ্টা কৰিব। আৰু আজিকালিতো প্ৰায় বজাৰৰ বস্তুবোৰ খাব ভয়ে লাগে, প্ৰায় ইউৰিয়া মৰা, পূৰা ডাঙৰ ডাঙৰ কবি, মূলা, চব গাজৰ, যিকোনো মানে প্ৰত্যেকটো বস্তু ইউৰিয়া মৰাই হয়। গতিকে আপোনালোকে ঘৰত খেতি কৰি খাবলৈ চেষ্টা কৰিব। আৰু ঘৰৰ বাৰীৰ পিছফালে যিবোৰ বন শাক থাকে সেইবোৰ খাব। ভেদাইলতা, মানিমুনি, এইবোৰ খাই আমি বহুদিনলৈ জীয়াই থাকিব পাৰিম।
আজিকালিতো মানুহৰ প্ৰায় বেমাৰ প্ৰায় ডাঙৰ ডাঙৰ বেমাৰেই হয়। আমাৰ মেইন কাৰণ হৈছে আমাৰ ইউৰিয়া মৰা এই যিবোৰ আমাৰ বজাৰত খাদ্যবোৰ ওলায় সেইবিলাকৰ কাৰণে আমিও তেনেকৈ ভুগিছোঁ। বহুত টকা গ'ল তেনেকৈ, বেমাৰ দুৰ্বল কৰি দিলে চব্জিবোৰ খাই খাই। আগতেতো তেনেকৈ প্ৰায় বইল মানে গৰম পানীত নোধোৱাকৈ আধা মানে বইল নকৰাকৈ খাইছিলে, সেইকাৰণে কিবা কিবি বেমাৰত ভুগিলোঁ মিষ্টাৰ আৰু মই দুয়োটাই। এতিয়াতো সেই চব্জিবোৰ বাদেই দিছোঁ। কিছুমান লোকেল বস্তু দুই এবিধ যেতিয়া কম কমকৈ ওলাই বজাৰত সেইবোৰ আনো। লোকেল বেঙেনা সৰু সৰু তেনেকৈ ওলালে লৈ আহোঁ। প্ৰায় কিছুমান তেনেকৈ বিচাৰি বিচাৰি ঘৰৰ মানুহৰ পৰাই লওঁ। এতিয়া মই এইখিনি ৰান্ধি মাছৰ সৈতে ভাবিলোঁ মোৰ প্ৰিয় হয়, গতিকে আপোনালোকেও খাবলৈ চেষ্টা কৰিব, ভাল হয়। আৰু সৰু সৰু বাচ্ছাখিনিও এইবোৰ হয়তো বেয়া পায়। এইবোৰ সৰুৰ পৰাই যদি সিহঁতক আমি এইবোৰ খুৱাবলৈ পাৰোঁ, চেষ্টা কৰোঁ, নিশ্চয় ডাঙৰ হোৱালৈ সিহঁতৰ এইবোৰ ফেভৰেট বস্তু হৈ পৰিব। এতিয়া বলক মই এইবোৰ ৰান্ধিবলৈ চেষ্টা কৰোঁ, মানে এইবোৰ ধুই কাটি মেলি ৰেডি কৰোঁ। আপোনালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিব। আৰু যদিহে মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সহায় অবিহনে মোৰ একো নহয়। বলক তেন্তে এতিয়া মই এইখিনি আৰম্ভ কৰোঁ ৰান্ধিবলৈ। একেবাৰে জালত ধৰা লোকেল মাছ, খাবলৈ কিন্তু বহুত সোৱাদ হয়। এই মাছবিলাকতো আজিকালি প্ৰায় নোপোৱাই হ'লোঁ। প্ৰথমতে মই মাছ ভাজি লোৱা কেৰাহীখনতে মই ক'লা সৰিয়হ কেইটামান দি দিছোঁ। তাৰপিছত মই এতিয়া দি দিম পিঁয়াজ, খুন্দি লৈ থেতালি লোৱা আদা নহৰু, জলকীয়া, আলু এটা লৈছোঁ মই বইল কৰি লৈছোঁ, লগতে এটা বিলাহী। এইখিনি ধুনীয়াকৈ মই এতিয়া অকণমান ৰঙচুৱা লৈ ভাজি ল'ম। এতিয়া মই দি দিছোঁ আদা নহৰু জলকীয়া থেতালি লোৱা এই পেষ্টটো, এইখিনি অকণমান ভাজি ল'ম গোন্ধটো যোৱালৈকে। এতিয়া আলুখিনি দি দিছোঁ, আলুখিনি অকণমান ভাজি ল'ম, হালধি দি দিছোঁ লগতে। লাহে লাহে জুইটো কমাই ভাজি থাকিম যাতে লাগি নাযায় তলত কেৰাহীখনত। হালধি দি দিছোঁ অকণমান অকণমানকৈ। এতিয়া মই দি দিছোঁ কৰ্দৈখিনি, এইখিনি কম জুইত ভাজিম লাহে লাহে। মোৰ ভজা হৈ গ'ল, পানী অকণমান দি দিছোঁ, অকণমান লাগি ধৰিছে, জুইটো কমাই দিছোঁ। পানীখিনি দি অকণমান আকৌ সিজিবলৈ দিছোঁ। এইখিনি ঢাকোন লগাই দিছোঁ অলপ। এয়া হৈ গ'ল। এতিয়া মই এইখিনিত পানী ব্যৱহাৰ কৰিব পৰা হৈ গৈছোঁ। পানী দি দিম নিজৰ জোখমতে। গৰম পানী দিলে সোনকালে উতলি আহে। গৰম পানী দি দিছোঁ মই। এইখিনি উতলিবলৈ দিম। উতলাৰ পিছত অকণমান পানীটো শুকাৰ পিছত মাছখিনি দি দিম মই ইয়াতে। এতিয়া মই ভাজি লোৱা মাছখিনি দি দিম। গোটেইখিনি নিদিওঁ, মিষ্টাৰে খাওঁ বুলি কৈছে দুটামান ভজা মাছ, সেইকাৰণে দুটামান ৰাখি দিম। দুটামান ৰাখি দিছোঁ খাবলৈ। এতিয়া মই এইখিনি উতলিবলৈ দিম, তাৰপিছত নমাই ৰাখিম। একেবাৰে সহজ হয়। উতলি আহিছে, জুইটো মই এতিয়া অফ কৰি দিম। চিনি পাইছে সকলোৱে, এয়া হৈছে মৌ। দাদা এজন আহিলে, মই ভাত ৰান্ধি থাকোঁতে মাতিলে, তো ওলাই আহিলোঁ। আজিও ল'ম বুলি ভাবিলোঁ। পূৰা পিয়ৰ মৌ হয়, পূৰা বাঁহৰ পৰা পূৰা নমাই আনে। মই প্ৰায় ৰাখি থকা এনেকৈ 3বাৰমান 4বাৰমান ৰখা হ'ল। যোৱা বছৰ মই 2 লিটাৰ ৰাখিলোঁ, তাৰ আগতো ৰাখিলোঁ। 4 লিটাৰমান হ'ল। ইফাল সিফাল কৰি থাকোঁতে তেনেকৈ শেষ হৈ যায়। আৰু যিহেতু মৌটো বহুত ভাল হয় স্কিনৰ কাৰণেতো, মই স্কিনতো লগাওঁ, খায়ো থকা হয়। এনেকৈ আজিও ৰখা হ'ল 2.5 লিটাৰ। এইখিনি চাওক পূৰা পিয়ৰ হয়। দোকানৰবোৰ যিমানে আমি ফ্ৰেছ বুলি নাখালেও বা ফ্ৰেছ বুলি লৈ আহিলেও মানে সেইবোৰ ইমান পিয়ৰ নহয়। এনেকৈ চান্স পালে ৰাখি থ'ব লাগে। কিছুমান বেপাৰী আহে চেনি মিক্স কৰি, সেইবোৰ বিশ্বাস কৰিব নোৱাৰি। যদিহে আমি চকুৰ সন্মুখত দেখা পাওঁ তেতিয়া লৈ থ'ব লাগে। মইতো তেনেকৈ চান্স পালে ৰাখি থওঁ। দাদাজনৰ পৰাই ৰাখোঁ, বেলেগৰ পৰা কাৰো পৰা নলওঁ। আৰু এয়া চাওক চেকি দিছে মৌখিনি। মোৰ মানে দেখিলে লোভ লাগি যায় মৌ। আৰু এয়া হৈছে মোৰ 2.5 লিটাৰ মৌ। এবছৰলৈ টেনশ্যন নাই আৰু।